হেল্ল' এভৰিৱান, আপোনালোক সকলোকে অন্য এটা ভিডিঅ' ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ মাৰ্ঘেৰিটা। পুনৰ আকৌ লগালগ উভতি আচলতে কি হ'ল, আমাৰ চিনাকি বৰ্তা এজনৰ ফেমিলিটো মানে দাদা আৰু বৰমা মাৰ্ঘেৰিটাত থাকে। আজি বৰমাই ঘৰলৈ আহে বোলে, মানে আমাৰ ডুমডুমাটো আনিবলৈ আকৌ মানুহ নাই। বৰ্তাৰো আজি কাম আছে আৰু দাদাৰো ঘৰত নাই, সেইকাৰণে মোকে ক'লে যে তুমি গৈ কিনে বৰমাহঁতক লৈ আনাগৈ। এতিয়া আমি আছোঁ হাজৰা ৰাস্তাত। ইয়াৰ পৰা যদি আমি পোনপটীয়াকৈ চিধা চিধিকৈ যাওঁ তেতিয়াহ'লে মাকুম পাৰ হৈ তিনিচুকীয়া পাম। মাকুম হৈ কিনে যদি যাওঁ তেতিয়াহ'লে মাৰ্ঘেৰিটাত গৈ পাওঁতে পলম হ'ব আৰু উভতি আহোঁতেও পলম হ'ব। সেইকাৰণে আমি বাইপাছ হৈ কিনে গ'লে সোনকালে উভতি আহিব পাৰিম। সেইকাৰণে আমি বাইপাছৰ ফালে পুনাই নিজৰ যাত্ৰা অব্যাহত ৰাখিলোঁ। আজি যিটোহে গৰম পেলাইছে, ৰাস্তাটো যোৱাতকৈ সঁচাকৈ এই বাইপাছ দি যোৱাই বেছি ভাল হ'ল। এয়া আকৌ হিন্দুস্তান LTD যে হ'বলা কোনোবাই মাজৰডোখৰ ভাঙিলে হ'ব। ইউনিলিভাৰৰ আণ্ডাৰতে চাগে এই বাগিচাকেইখন। বিশেষ ইমান এটা নাজানো, হ'বও পাৰে নহ'ব পাৰে। আপোনালোকক এটা কথা কোৱাই নহয়, এই বাইপাছ দি আমি প্ৰথমতে টিংৰাই যাম, টিংৰাইৰ পৰা ডিগবৈ পাম, ডিগবৈৰ পৰা তাৰপিছত আমি পাম মাৰ্ঘেৰিটা। ইমান দিনে একেৰাহে ইমান বৰষুণ দিয়ে আৰু আজি যিটোহে গৰম পেলাইছে, সঁচাই মানিব লাগিব। কিন্তু যি লাগিছে আজি একেবাৰে কলাই হ'ম। যি কি নহওক, আপোনালোকৰ লগত কথা পাতি পাতি আমি এতিয়া বৰ্তমান আহি পালোহি চামদাং টি ষ্টেট। উজনি অসম বুলি ক'লে আমাৰ চাৰিওফালে চাহ বাগানৰে পৰিৱেশ। বতৰটোৰো সঁচাকৈ অদ্ভুত মহিমা। কেতিয়া কি পৰিৱৰ্তন হৈছে একো ধৰিবই নোৱাৰি। এই যদি আমাৰ ড্ৰাইভাৰ আংকুলজন যিজনৰ গাড়ী লৈ কিনে আমি মাৰ্ঘেৰিটালৈ গৈ আছোঁ। বাৰে বাৰে এনেদৰে মোবাইলটো উলিয়াই ৰেকৰ্ড কৰি থকাৰ বাবে তেখেতে ভাবিছে এইটোৱেনো কি কৰি আছে। সেইকাৰণে মই তেখেতৰ আশংকা দূৰ কৰি কিনে কৈ পেলালোঁ যে মোৰো এটা ইউটিউবত চেনেল, আপোনালোকেও গৈ কিনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। হঠাৎ আমাক কোনোবাই ওপৰ ফালৰ পৰা ধন্যবাদ জনালে। কোনেনো ধন্যবাদ জনালে একো গম নাপায়। যেতিয়া অলপ আগুৱাই গৈ 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 যেতিয়া ৰজনীকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন দেখা পাওঁ, তেতিয়াহে গম পাওঁ আমি টিংৰাই পালোহি মানে। অলপ আগত এখন সেউজীয়া চাইনবোৰ্ড আছে, আপোনালোকে ধৰিব পাৰিছেনে? মই ইয়াৰ পৰা একো শুনিবই পৰা নাই। অলপ আগুৱাই গৈ যেতিয়া দেখা পাওঁ যে ইয়াতে দেখোন চাৰিওফালে বজাৰ বহিছে। হয়তো আজি সাপ্তাহিক বজাৰ চাগে, যেনেদৰে আমাৰ তাতে মঙলবাৰে সাপ্তাহিক বজাৰ বহে, ঠিক ইয়াতে চাগে তেনেদৰে টিংৰাইতো বজাৰ বহেহি। এইটো চাগে ইয়াৰে তিনিআলি। আমি এইফালৰ পৰাই আকৌ বাওঁফালে পোনাব লাগিব। ক'ৰবালৈ গ'লে মোৰ এটা স্বভাৱ আগৰ পৰাই আছে যে ক'ৰবালৈ গ'লে গাড়ী বাহিৰলৈ চাই গোটেই ৰাস্তাটো তেনেকৈ পাৰ কৰিব লাগিলে, সেয়া নতুনে হওক বা পুৰণাই হওক। পুৰণা ৰাস্তাটোকে নাজানো কিয় বা চাই নিজৰ কিবা এটা ভাল লাগে। এনে স্বভাৱনো কাৰ কাৰ আছে, কমেণ্ট এটা কৰি নিশ্চয় জনাবচোন। এনেদৰে আমি লাহেকৈ আৰু 4 কিলোমিটাৰৰ পাছতে ডিগবৈ পামহি। এই কৈছিলোহে ডিগবৈ পালোহি। ৱেলকাম টু ডিগবৈ বুলি আমাক সন্মান জনায় আৰু আগলৈ কিবা এটা লিখি থৈছে, বিশেষ একো এটা ধৰিব পৰা নাই। কোনোবাই যদি জানে তেতিয়াহ'লে কমেণ্ট কৰি নিশ্চয় জনাব। এনেদৰে আপোনালোকৰ লগত কথা পাতি পাতি আমি এতিয়া ডিগবৈ টাউনত এণ্ট্ৰি কৰিলোহি। এইটো হৈছে ডিগবৈ পুৰণা বাছ ষ্টেণ্ড আৰু ইয়াৰ পৰা আগলৈ গ'লে আমি ডিগবৈ টাউনখন পাম। ডিগবৈ টাউন আমি পাৰ হৈ কিনে এতিয়া আহি আমি ডিগবৈ পৌৰসভা পাইছোঁহি। ডিগবৈ পৌৰসভাৰ পৰা আমি এতিয়া বাওঁফালে নাযাওঁ, আমি এতিয়া যাম সোঁফালে। এনেদৰে আহি আৰু অকোৱা পকোৱা বাট দেখি এনে লাগিছে যে মাৰ্ঘেৰিটা পালোৱে আৰু। এনেদৰে আহি আৰু এতিয়া মাৰ্ঘেৰিটা পোৱা অৱস্থা। বাহিৰৰ দৃশ্যকে চাওক। এনেদৰে আহি কিনে এতিয়া আৰু বিদ্যানিকেতন স্কুলখন পাৰ হৈ কিনে ৱেলকাম টু মাৰ্ঘেৰিটা বুলি আমি দেখা পালোঁ, যিহেতু আমি তাৰ ভিতৰত মানে এণ্ট্ৰি কৰিলোঁ। বহু দূৰত থকা পাহাৰখন দেখিছেনে? এনেই লাগিছেনে আপোনালোকৰ ওচৰত পাবহি এতিয়া আৰু আপোনালোকৰ লগত কথা পাতি পাতি এতিয়া আৰু বৰমাহঁতে থকা সেই কেম্পাছটোৰ ভিতৰৰ ফালে পালোহি এতিয়া। এইফালৰ পৰা গৈ কিনে আকৌ পুনৰ বাওঁফালে ঘূৰিছোঁ। আজি এটা কথা আপোনালোকে মন কৰিছেনে? যিবাৰৰ পৰা আহি আছোঁ আমি বাওঁফালে ঘূৰি আহিবলগীয়া হৈছে। ঘৰটো পাওঁ অৱস্থা। ড্ৰাইভাৰ আংকুলজনে মোক কয় যে এইফালৰ পৰা আহিলে তোৰ ঘৰটো এনেকৈ মানে দেখা পায়। ময়ো আৰু বগলীটোৰ নিচিনাকৈ ডিঙিটো জুপিয়াই চাবলৈ ধৰোঁ। এখন বস্তু পাতি উঠাই লৈ বৰমাহঁতক লগত লৈ কিনে এতিয়া আকৌ পুনৰ নিজৰ ঘৰলৈ ৰাওনা হ'ম। ভিডিঅ'টো ইমানতে আছিল। পুনৰ আন এটা ভিডিঅ' আপোনালোকক পুনৰ লগ পাম, তেতিয়াহ'লে টেক কেয়াৰ, বাই।